এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। বৰ্তমান আমি গাঁৱৰ ঘৰখনত আছোঁ আৰু আজি আমি অলপমান পথাৰখন চাবলৈ গৈ আছোঁ, গাঁৱৰ পথাৰখন। চ' আপোনালোকেও চাই থাকিব আমাৰ লগত। ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। চাই থাকিব, দেখাই আছোঁ। চ' এতিয়া আমি পথাৰলৈ বুলি গৈ আছোঁ আৰু মা এইখন কি হয় মা? এইখন আমাৰ বস্তি, তামোলৰ বস্তি হয়। অঁ, তামোলৰ বস্তি। গোটেই তামোলৰে নে? তামোলৰে। অঁ, এই আকৌ গছ এডাল আছে, আম দুডালমান আছে। অঁ, আৰু এনেই গোটেই তামোলৰ। ধুনীয়া লাগিছে। তামোল গছবিলাক বাগৰি আছে। অঁ, বাগৰি আছে। বলক, ইফালে পথাৰ আছে নেকি? ইফালে পথাৰ আছে আমাৰ। অঁ, আমি তামোলৰ বস্তিৰ মাজে মাজে গৈ আছোঁ পথাৰলৈ বুলি। আপোনালোকে চাই থাকক। ইফালৰখিনি আমাৰ হয়নে বেলেগৰ? এইফালৰখিনি আমাৰ খুৰীহঁতৰ হয়। অঁ, অঁ, এইটো চাইড আমাৰ হয়। অঁ, ইয়ালৈকে নে গোটেই? অঁ, গোটেই। অঁ, এইখিনি আমাৰ গোটেইখিনি। অঁ, বাখিনি আমাৰ, আকৌ ইফালৰখিনি খুৰীহঁতৰ। অঁ, বাঁহখিনিও হয় চাগে? অঁ, এই বাখিনি হয়, এই বাখিনি। অঁ, এইখিনি হয়। গৰম দিনত ধুনীয়া লাগিব চাগে ন? গৰম দিনত ভাল। চ' আপোনালোকেও চাই থাকক আমাৰ পথাৰখন। খুব ধুনীয়া পৰিৱেশ, গাঁৱৰ পৰিৱেশ গোটেই। অঁ, ইয়াতে মাছ মাৰেনে? মাছ মাৰে, আমি বৰশী বাওঁ। অঁ, এতিয়া খৰালি কালত কাৰণে পানী নাই। শুকাই আছে আৰু পানী শুকাই আছে। এতিয়া বাৰিষাত লাহেকৈ পানী হ'ব। অঁ, পানী হ'ব লাহেকৈ। ইমান ধুনীয়া লাগিছে। এইখন গোটেই পথাৰ এখন নে? অঁ, আমাৰ গাঁৱৰ মানুহ গোটেই চবৰে ভাগে ভাগে মাটি আছে ইয়াতে। অঁ, চব মানে 2-3 বিঘা 4 বিঘা অঁ, এনেকৈ থাকে। আমাৰো এইখিনি, কোনখিনি? এইখিনিৰ পৰা অঁ, আমাৰ এইখিনিলৈকে আছে। এইবিলাক অকল ধান খেতিয়ে? অঁ, বেলেগ খেতি কৰা নাযায়। এতিয়া মানুহ লগাই চাগে? মানুহে কৰে। অঁ, কি ধুনীয়া লাগিছে। গৰমত চাগে ইয়াতে থাকি বহুত ভাল লাগে। গৰমত ভাল লাগে। পথাৰখনত গছ গছনিও আছে। ধুনীয়া গছ আছে। যাবৰ কাৰণে বাৰিষা। তো মাটি আমাৰ এইখিনি পথাৰৰ মাটি। তো এতিয়া আমি ক'ত গৈ আছোঁ? অঁ, এতিয়া আমি পলাশৰ তলত গৈ আছোঁ। পলাশৰ গছো আছে ন? পলাশ এতিয়া ফুলেনে ফাগুনত? পলাশ এতিয়া ফুলিব নেকি, ফাগুনৰ পিছত ফুলে নেকি। অঁ, এতিয়া ফুলা নাই কিজানি। অঁ, আমাৰ এইখিনি জেগাখিনিৰ নাম কি আছিলে প্ৰপাৰ নামটো? এইখিনি আঠিয়াবাৰী। আঠিয়াবাৰী ন? পূব আঠিয়াবাৰী বুলি কয় পূব নেকি? আঠিয়াবাৰী বুলি কয়। অঁ, সেই গৰুটো চাওকচোন ক'ত উঠিছে। অঁ, গছত উঠিব ওলাইছিলে। গৰুটো গছত উঠিব খুজিছে। কি ধুনীয়া মুকলি। গুৱাহাটীত নাপায় তেনেকুৱা মুকলি ঠাই। নাপায়। ইয়াতে মানে হেৰি ঘৰৰ সকলোৰে গৰুবিলাক ইয়াতে দিয়ে আৰু দৰখত দিয়ে। গৰু দৰখত দিয়ে। চ' আমি পথাৰে পথাৰে ভ্লগ বনাই আছোঁ আজি। কি বনাইছোঁ কি বনোৱা নাই নাজানো আৰু বনাইছোঁ কিবা এটা। চাই ভাল পালে লাইক কৰিব। এখন পথাৰ। আমি এতিয়া পলাশৰ গছডালৰ ওচৰলৈ গৈ আছোঁ। আজিকালি এইবিলাক ঠাই পাবলৈ নাই। মানে ধৰক মেইন গাঁওবিলাকতো নাপায় এইবিলাক পথাৰ আজিকালি, চবফালে ঘৰে ঘৰ। মানে এইবিলাক পৰিৱেশ প্ৰায় নোহোৱাই হৈ গৈছে আৰু। বেলিটো ডুব গ'ল। বেলিও ডুব গ'ল। আমি যে সেইদিনাখনেই ৰাস্তাটোদি গৈছিলোঁ, এইটো দেখা পাইছিলেনে এইটো পথাৰখন?
সেইটো পথাৰ সেইটো ৰাস্তা দি দিয়ে সেইফালে দি গাড়ী যায় সেই যে গৰু আমি যে গৈছিলোঁ নে সেইটো ৰাস্তা দিয়ে গৈছিলোঁ পথাৰৰ মাজে মাজে সেইটো ৰাস্তা দি মানে পথাৰখন বহুত ডাঙৰ তাৰ ফালৰ পৰা আকৌ এখন পথাৰ আকৌ সেইটো ফালেও এখন পথাৰ চাব মাজেদি ৰাস্তা এটা আছে বিলাক খেতি কৰিলে ধুনীয়া দেখা হৈছে কিন্তু খেতি কৰিলে ধুনীয়া লগা এইটা তলাখৰ গছ অলপ জুম কৰি দেখাই দিছোঁ ধুনীয়া দেখা হৈছে পলাশৰ ৰং লগা নাই গানটো গাই দিয়ে যে ৰং লগাই নাই সঁচাকৈ পলাশৰ ৰং আহে নাই কেতিয়াবা আহিব বহাগত আহিব নেকি বহাগত আহিব এইডাল চাগে হেৰি পথাৰৰে হয় নিজে হৈছেনে হয় আমাৰ নিজৰ বহুত পুৰণি গছ আমাৰ এই ককা দেউতাহঁতৰ দিনৰে চাওক ইমান ধুনীয়া পৰিৱেশ হৈছে মংগলদৈৰ পূব নামখোলাৰ ঠাই পূব আঠিয়াবাৰী হয় নামখোলাত অৱস্থিত পূব আঠিয়াবাৰী বুলি কয় পূব আঠিয়াবাৰী গাঁও এতিয়াও চাওক এনেকুৱা পৰিৱেশ এতিয়াও আছে এনেকুৱা নহয় যে একেবাৰে নোহোৱা হৈ গৈছে আমাৰ গাঁৱৰ পৰিৱেশ ক'ৰবাত বিহু হেৰি কৰি আছে এইজনী গৰু আহি আছে মাতি আছে ল'ব অহা নাই চাগে আপোনালোকে দেখিলে এইখন আমাৰ পথাৰখন আমাৰ গাঁৱৰ পথাৰখন আজি আহিলোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব আমি যাওঁ আৰু নেকি আজি গৈ এতিয়া আমি চাকি বন্তি দিব লাগিব কেনেকুৱা লাগিলে পথাৰত আহি আপোনাৰ ভালে লাগিল নিজৰ পথাৰ সুধিছোঁ আকৌ মইতো আগতে সদায় আহি আছিলোঁ এতিয়া মোৰ ভাল লাগিছে আহি আজি ফাৰ্ষ্ট আহিছোঁ ভাল লাগিছে আজিলৈ ইমানে বাই বাই সকলোকে বাই বাই